Hello everyone, good morning and welcome back to my channel. আমাৰ ডিছপ'জেল ডিছ গ্লাছ বনোৱা যিটো ইউনিট সেইটো মই লাইভ আজিলৈকে দেখা নাই ক'ত বনায় মেচিনটো কেনেকুৱা কিমান টাইম লাগে চ' সেই বস্তুটো আমাৰ ইয়াতে সেই বিজনেছটো মানে আমাৰ ইয়াতে দুজন ব্যক্তিয়ে কৰি আছে মই জনাত আৰু যদি কোনোবাই কৰি আছে নাজানো কমলাবাৰীৰ ওচৰে পাজৰে কথা কৈছোঁ এজন হয় চাম কলিতা বুলি মই নামটো পাহৰিছোঁ তেখেত উত্তৰ কমলাবাৰী ক্ষেত্ৰত সেইটো বিজনেছ কৰি আছে য'ৰ পৰা মই মোৰ ছোৱালীৰ বাৰ্থডেৰ কাৰণে আনিছিলোঁ বস্তুবিলাক এতিয়া তেখেত মানে খুবেই ব্যস্ত সেইকাৰণে তেখেতে টাইম দিব পৰা নাই মই ভাবি আছিলোঁ সেই মেচিনটো দেখামগৈ বুলি তাতে কেনেকৈ বনায় কি কথা কি বতৰা কিন্তু তেখেত অলপ ব্যস্ত হৈ থকাৰ কাৰণে মই অন্যটো জেগাত যাম যে সেইটো হৈছে আউনীআটী সত্ৰত তাতো এজন ল'ৰা আছে ৰামেশ্বৰ বুলি ৰামেশ্বৰে কৰি আছে এইটো কাম চ' কেনেকৈ কি কৰে অলপ কথা সুধিম কিছুমান মেচিনটোৰ দাম চাম কিমান ক'ৰ পৰা আনিছে কি কথা প্ৰফিটেবল বিজনেছ হয়নে নহয় চ' ব'লক তাতে লগ পাম আউনীআটী সত্ৰত ৰামেশ্বৰ অলপ তোমাৰ নিজৰ বিষয়ে কোৱা তুমি বুলি কৈছোঁ মানে কি মই কথা পাতি গম পাইছোঁ মোতকৈ সৰুৱে হ'ব বুলি সেইকাৰণে তুমি কৈছোঁ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলা তুমি বা কি মন গ'ল এই প্ৰথমতে মই ভিডিঅ' ইউটিউবত চাই পেলাই হেৰি কৰিছিলোঁ ভিডিঅ' চাইছিলা ইউটিউবত চাই পেলাই নিজেই ভাবিলোঁ এনেকুৱা এটা কৰোঁ বুলি তাৰপৰা এইটো আনি পেলাই অকণমান ডাঙৰকৈ কোৱা ইয়াতে হেৰি কৰি চাইছোঁ আৰু বৰ্তমান মোৰ 4-5 মাহ হৈছে 4-5 মাহমান হৈছে এনে কেনেকুৱা প্ৰফিটটো ঠিকে আছে আছে বাৰু আছে কিন্তু আমাৰ ইয়াত মানে নাৱৰ কাৰণে অকণমান অসুবিধা হয় মানে এই বস্তুখিনি আনোতে মানে নাৱৰ কাৰণে অকণমান খৰচটো বেছি পৰে খৰচটো বেছি হয় 5 মাহমান হৈছে তোমাৰ 5 মাহ মেচিনটো লওঁতে খৰচাটো কেনেকৈ কৰিছা মানে তুমি নিজে হেৰি কৰি ছেভিংছৰ পইচা নিজৰ ছেভিংছ তোমাৰ ঘৰ ক'ত আছিলে মানে মোৰ ঘৰ লখিমপুৰ পথালি পাহাৰ পথালি পাহাৰ পথালি পাহাৰ কিমান বছৰৰ পৰা ইয়াত সত্ৰত থকা কিমান বছৰ হ'ল মই এতিয়া প্ৰায় 20 বছৰমান হ'ল 20 বছৰমান সত্ৰত আছা হয় মানে সত্ৰলৈ আহোঁতে তুমি ক'ত পঢ়ি আছিলা আগতে তেতিয়া মই তেতিয়া পথালি পাহাৰ নিকেতনত পঢ়িছিলোঁ নিকেতনত পঢ়ি আছা শংকৰদেৱ শিশু নিকেতন অঁ কিমানজন আছে ঘৰত ফেমিলি মেম্বাৰ কিমান মোৰ মা দেউতা আৰু ভাইটি আছে ভণ্টি বিয়া দিয়া হ'ল অঁ অহা যোৱা চলি থাকে এতিয়া চলি থাকে চলি থাকে আচ্ছা মানে এতিয়া মূলটো উঠিলে নাই নাই ইমান হোৱাকৈ নাই আৰু কিন্তু চলিছে লাহে লাহে অঁ ঠিক আছে তুমি এতিয়া চাকৰি এপ্লাই কৰিছিলা নে নাপাই পেলাই কৰিছা নে মানে ধৰা একদম চাকৰি ডাইৰেক্টলি সুধিছোঁ কথাটো নে যে বিজনেছ কৰিম বুলি আগবাঢ়িছা মানে কোনটো বিজনেছ কৰিম বুলি হেৰি কৰিছোঁ ইয়াত থাকি আমাৰ ইয়াত থাকি আৰু চাকৰি পোৱা নাই বাৰু চাকৰি অঁ এপ্লাই কৰিছোঁ এপ্লাই কৰি আছা কৰি আছোঁ এই কামটোত ধৰা আৰু ল'ৰা ৰাখিছা নেকি তুমি যিকোনো ক্ষেত্ৰত মই ৰাখোঁ চেল টেলৰ কাৰণে বা হ'লেও নে কমপ্লিট চব নিজে কৰি আছা নে আৰু ল'ৰা নিজেই কৰা হৈছে কিন্তু বনাবলৈ আৰু দিবলৈ ৰাখোঁ আৰু ল'ৰা শিকাই থৈছা সিহঁতকো কিবা এটা দিয়া চাগে অঁ ঠিকে আছে চ' তুমি এনেকৈ যিবোৰ ল'ৰাই কিবা কৰিব বিচাৰি আছে ধৰা এতিয়া একো পোৱা নাই চ' কম দামত তুমি ধৰা 80,000 টকা চাব গ'লে কিছুমানৰ কাৰণে সেইটো বহুত বেছি কিছুমানৰ কাৰণে বহুত বেছি নহয় কিছুমানৰ ওচৰত 1-2 লাখ টকা থকাৰ পিছতো ভাল বিজনেছৰ পথ এটা বিচাৰি নাপায় তেনেকুৱাও দেখা যায় বহুত ল'ৰা চ' তুমি সিহঁতক কিবা ক'ব বিচাৰিবা নেকি মানে তেখেতলোকে কৰক এইটো লাভ আছে লাভ মানে কাম কৰিব লাগিব লাভ থাকিব ঠিক আছে এইটো বাহিৰে তেখেতলোকে যদি এইটো আনিব নোৱাৰে ইয়াতকৈ তলৰ কম দামৰ মেচিন আছে কম দামী মেচিনো আছে হাতৰ হেৰি কৰা সেইটো আনিব পাৰে আচ্ছা তেনেকৈ কৰি এইটো কাম কৰিব পাৰে চ' তুমি আৰু ইয়াতে গ্ৰ' কৰিম বুলি ভাবিছানে আৰু বেলেগ মেচিন চেচিন আনি ভাবিছোঁ লাহে লাহে আছে লাহে লাহে হ'ব বাহিৰতে হেৰি কৰা আচ্ছা তুমি এই বস্তুখিনি ইয়াৰ পৰা ক'লৈ যায় অকল মাজুলীতে মাজুলী আৰু নাৰায়ণপুৰ যায় লখিমপুৰ মানদেৱা তালৈ গৈছে তালৈ গৈছে অট'মেটিকো আছে অট'মেটিক টাইম চেট কৰা থাকে অকণমান গৰম হ'ব লাগে আধা ঘণ্টা 1 ঘণ্টা চলাৰ পিছত তাতটো ভাল লাগে সেই পেপাৰটো ক'ত পোৱা যায় পেপাৰটো যোৰহাটতে পাব বাৰু যোৰহাটত মই দিল্লীৰ পৰা আনিছোঁ এতিয়া পেকেট এনেকৈ আহে এইটো চিষ্টেমত আহে কাটিং থাকে এইটো নৰ্মেল ফেঞ্চি বুলি কোৱা হয় মানে বস্তুখিনি এনেকেই আহে নহয় জানো আচ্ছা এই ডিজাইনটো মানে অলৰেডি তাৰ পৰা আহে তাৰপৰা এইটো আছে এইটো হোৱাইট বৰ্ড ফেঞ্চি এইটো প্ৰভাৱতে ডাঠ হয় চব কটা আহে মেচিনটোৰ দাম কিমান হয় আৰু ফিটিং চিটিং কৰাৰ পৰা 80,000 টকা মেচিন
ইয়াত অকল মানে সেই ডিছহে বনে নে গ্লাছ বা বাতি চাতিও বনিব? বাতি বনাই দাই বেলেগ, গ্লাছ নহয়। গ্লাছটো বনোৱা নহয়। ইয়াত সৰু বাতি বনাব পৰা দাই আছে। এইটো বাতি বনায়? এইটো বাতি নহয়, থালৰ নিচিনা বাতি বনাব পাৰি। বাতিও বনাব পাৰি, প্লেট বনাব পাৰি। আচ্ছা। এইটোৰ কাম কি? এইটো মটৰ আৰু এইটা হাজলি হেৰি, এইটো মটৰ টুবেলতে চলে। চিৰিজ লাইন নালাগে, টুবেলতে চলে। হাইড্ৰলিক মেচিন বুলি কোৱা হয়, চিংগুল লাইট। এইটো মেচিনটো যদি কোনোবাই আনিব বিচাৰে মানে ক'ৰ পৰা আনিব লাগিব? কণ্টেক্ট ক'ত কৰিব লাগিব? যোৰহাটতো পাব, যোৰহাটতো পোৱা যায়। অনলাইনতো পাব, যোৰহাটতো পাব। অসমতে কিনিলে চাগে দামটো বেছি হ'ব, অলপমান বেছি হয় হয় নে নহয়? বাহিৰৰ পৰা আনিলে সস্তা হয়। এতিয়া যোৰহাটৰ পৰা আনিলে পাতটোৰ দাম বহুত পৰেগৈ। অঁ, দিল্লীৰ পৰা অনাৰ কাৰণে অলপ খৰচটো কম পৰে। চকে আপোনালোকে দেখিবলৈ পালে কি ধৰণে আমি ইউজ কৰা সেই ডিছ গ্লাছবিলাক বনায়। গ্লাছটো ইয়াত নবনায়, এইটো মেচিনৰ গ্লাছটো নবনায়, কিন্তু ডিছখিনি কেনেকৈ বনায়? হাইড্ৰলিক মেচিন এইটো। 80,000 খৰচ কৰিছে তেখেতে সেই মেচিনটো আনিবৰ কাৰণে। এইটো বাহিৰৰ পৰা আনিছে বুলি কৈছে, কিন্তু আজিকালি যোৰহাট গুৱাহাটীতটো এভেইলেবল হয় বাৰু, তথাপিও বাহিৰৰ পৰা আনিলে অলপমান সস্তা হয় বুলি কৈছে। আৰু এটা কথা সুধিব থাকিব যে তুমি কোৱালিফিকেশ্যন কিমান আছে, পঢ়া শুনা কিমানলৈকে কৰিছিলা? মই ডিগ্ৰী কমপ্লিট হেৰি কৰিলোঁ। BA নে BSc? BA ডিষ্টেঞ্চত কৰা আছিলে। ডিষ্টেঞ্চত কৰিছা? এতিয়াও অকণমান প্ৰাইভেটলি হেৰি কৰা আছিলে, ৱাইৰিং চাইৰিং কৰোঁ। ৱাৰিং চাৰিং কাম মানে ITI কোৰ্চ কৰিছিলে, মানে গ্ৰেজুৱেশ্যনৰ পিছত ITI কোৰ্চ অলপ কৰিছে, তাৰপিছত আকৌ সেই বিজনেছটো আৰম্ভ কৰিছে। ৱাইৰিং কৰিলে কাম নোলায়। এইবোৰ ৱাৰিং মানে কোনবোৰ ৱাৰিং নকৰা বুলি কৈছে? পাইপ দি পেলাই ঘৰখিনি নকৰা মানে? এইখিনিয়ে কৰোঁ। এতিয়া কাম নাইকিয়া হ'ল আৰু এবাৰ কৰি দিয়াৰ পিছত আৰু কপা লগাই দিয়ে মানে। অঁ, সেইটো হয়। সেইখিনি মানে ৰিপেয়াৰ কৰিবলগীয়া খুব নাথাকেই মানে, বেয়া নহয় মানে আচলতে, সেইটো হয়। চাওঁ তুমি এইফালে আহাচোন। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ জ্যোতি বৰা। ভাস্কৰ জ্যোতি বৰা। কোন জেগাত আছিলে ঘৰ তোমাৰ? মৰিগাঁও নাওকটা। মৰিগাঁও নাওকটা? আচ্ছা, মৰিগাঁও ল'ৰা ইয়াত দিছে। কিমান দিন হ'ল তোমাৰ ইয়াত? 7 মাহ হৈছে। 7 মাহ হৈছে? ঘৰলৈ মনত পৰে? মনত নাই পৰা। ঘৰলৈ মনত নাই পৰা? ভাইটি ভাইটি দাদা বাইদেউ কোনোবা আছেনে? ভাইটি আছে। ভাইটি আছে? ভাইটি মনত নপৰে? নপৰে। মা দেউতাহঁতে ফোন কৰি আছে। মা দেউতাই ফোন কৰি থাকে? ইমান কনফিডেঞ্চ দিছে নাই কথাত? কেনেকুৱা পাইছে? আমি কমলাবাৰীৰ পৰা আহিছোঁ। বেছি নহয়, ওচৰতে, বেছি দূৰ নহয়। ইয়াত থাকি ভাল লাগিছে? ভাল লাগিছে। ভাল লাগিছে। লগ চগ হৈছে নাই? গোট খাইছে নাই? লগলৈ আছে। ইয়াতে আছে? খেলা ধূলা কৰা? কি খেলি ভাল পোৱা? ক্ৰিকেট।